নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ আজি ভিডিঅ'টো খুবেই ভাল পাব আৰু প্ৰতিটো প্ৰশ্ন উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। বলক তেন্তে দেৰি নকৰি আজি ভিডিঅ' আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল ভিটামিন এ ক'ত বেছি থাকে? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল গাজৰত বেছি ভিটামিন এ থাকে। 2 নম্বৰ প্ৰশ্নটো হ'ল গোটেই পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি বুদ্ধিমান জন্তুটোৰ নাম কি? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল চিম্পাঞ্জী জন্তুটো পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি বুদ্ধিমান জন্তু। 3 নম্বৰ প্ৰশ্নটো হ'ল কোনটো জীৱই সকলোতকৈ বেছি খাদ্য খায়? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল নীলাতিমিয়ে সকলোতকৈ বেছি খাদ্য খায়। 4 নম্বৰ সাঁথৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ এসময়ত কোন দেশৰ তলত থাকিব লগা হৈছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই এসময়ত ইংলেণ্ড দেশৰ তলত চলিব লগা হৈছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় খেল দিৱস কোন তাৰিখে পালন কৰা হয়? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় খেল দিৱস পালন কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হ'ল কুতুব মিনাৰ উচ্চতা কিমান হয়? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল কুতুব মিনাৰৰ উচ্চতা 73 মিটাৰ। 7 নম্বৰ প্ৰশ্নটো হ'ল কোন দেশত চুৰ কৰি ধৰা পৰিলে হাত ভৰি কাটি দিয়ে? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল সৌদি আৰৱত চুৰ কৰি ধৰা পৰিলে হাত ভৰি কাটি দিয়ে। 8 নম্বৰ প্ৰশ্নটো হ'ল কৃষক দিৱস কোন তাৰিখে পালন কৰা হয়? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 23 ডিচেম্বৰ তাৰিখে কৃষক দিৱস পালন কৰা হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল আফগানিস্তান দেশৰ ৰাজধানীখনৰ নাম কি? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল আফগানিস্তান দেশৰ ৰাজধানীখনৰ নাম হ'ল কাবুল। 10 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নাম কি? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ ধন্যবাদ।